নমস্কাৰ বন্ধু বান্ধৱীসকল। কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌহনা মিঠা মাতে পাহৰি ভাগৰ। কৰিছিল স্নেহ মোক দুগালত চুমা খাই, তেৱে মোৰ পূজনীয়া মৰমৰ আই। আই এই বিশাল শব্দটোৰ বৰ মৰমৰ, কিন্তু এই মৰম ঈশ্বৰে আমাক দীৰ্ঘস্থায়ী কৰি নুতুলিলে। খুব সোনকালেই আমাৰ পৰা মাক আঁতৰাই নিলে আৰু মাবিহীন এই ঘৰখন এতিয়া একোতেই ভাল নালাগে, একোতেই মন নবঢ়ে। তথাপিও নিজৰ ঘৰখনলৈ জানো আহিবলৈ মন নাযাব? এই পৰিৱেশতে সৰুৰ পৰা ডাঙৰ হ'লোঁ। এই পৰিৱেশতেই আমাৰ অতীতৰ স্মৃতি বৰ্তমানো ভাহি আহে, কিন্তু বহুত বিষাদ জড়িত এই ঘৰখনত। আমি এতিয়াও সেইখিনি বিষাদ ভুগিবলগীয়া হৈ আছে। যিহেতু আমি প্ৰত্যেকজনী ছোৱালীয়ে নিজৰ মাকৰ ঘৰখনলৈ আহিলে মনবোৰ হেঁপাহৰে আনন্দৰে নধৰা হয়, কিন্তু মোৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম। ইয়াৰ মূল কাৰণটো হৈছে মোৰ মা এই পৃথিৱীত যে নাই। সেয়েহে ঘৰখনলৈ আহিলেই মনটো অকণো ভাল নালাগে। কিবা মা থাকোঁতেই যেন ঘৰখন আমাৰ পোহৰ হৈ আছিল, এতিয়া যেন চাৰিওফালেই আন্ধাৰ। দেউতাক মানেই হৈছে ধোঁৱা সাপৰ দৰে, হয়নে নহয় বাৰু? তথাপিতো ঘৰখনলৈ আহোঁ, ভাইটিহঁত আছে যিহেতু। ঘৰৰ এই চৌপাশৰ সেউজীয়া পৃথিৱীখনৰ মাটিকান্দুৰী শাক দেখি ৰ'বই নোৱাৰিলোঁ আৰু এই শাক এডাল দুডালকৈ তুলি ভাবিলোঁ যে ঘৰলৈও লৈ যাওঁ, বুটলোঁ। এনেদৰে বুটলিলোঁ। মোৰ লগত বাৰু সৰু ভাইটিয়েও অলপ সহায় কৰি দিলে। তো মনটো ভাল লগাবলৈকে তাৰ লগত এই শাকবিলাককে বুটলিলোঁ। আৰু এডাল দেখিছেনে বাৰু, এডালতে এনেকৈ লাগিছে, তথাপিও হাঁহি উঠিছে যদিও মই ভিডিঅ' আকাৰত ৰাখি থৈছোঁ। যিসকলৰ এনেদৰে মোৰ দৰে মা নাই, তেওঁলোকে হয়তো বুজিব পাৰিছে যে মাবিহীন ঘৰখন কিমান নিথৰুৱা হওঁ আমি ল'ৰা ছোৱালীবিলাক, হয়নে নহয় বাৰু? মোৰ দৰে কাৰ এনেকুৱা হৈছে আপোনালোকে জনাবচোন। ভাইটিয়ে কচুথুৰি কেইডালমানো বুটলিলে আৰু এয়া খুৰী, এইজনী পেহী ছোৱালী, তাইও আহিছে আৰু আপাও যি ভাগে আছিলে তেনেকৈ আহিলে। তাৰপিছত খুৰী ঘৰলৈ মোক লৈ গ'ল, চাহ খাবলৈ দিলে। তেওঁলোকে মোক বহুত মৰম চেনেহ কৰে। খুৰীয়ে আকৌ বোলে বাৰীতে থকা লাই কেইডালমানো ছিঙি দিওঁ, মোক আইমণি বুলি কয়, লৈ যাবি দেই, এনেকৈ কৈ ছিঙি দিছে। আকৌ ইঘৰ খুৰীলৈ গ'লোঁ, তেওঁলোকে মাটিমাহ শুকুৱাই থৈছে। খুৰীদৰে কাঁহী বাতিও ধুই আছে, লগতে মোৰ লগত কথাও পাতিছে। আকৌ পেহী ঘৰলৈ গ'লোঁ, ওচৰতে থকা, যিহেতু আমি এটা চুকত আছোঁ গোটেইকেইঘৰ ব্যক্তি, গোটেইকেইঘৰ। তেওঁলোকৰ লগত কথা বাৰ্তা পাতিলোঁ, পাতি মেলি অলপ হাঁহি ফূৰ্তি কৰিলোঁ। ভণ্টিয়ে বোলে মোৰ লগত ফটো একপি তোলে। তাৰপিছত আকৌ আমাৰ অকণমানিজনীয়ে এনেই অলপ নাচি বাগি থাকিলে। তেনেদৰে মই যিহেতু ঘূৰি আহিলোঁগৈ, এনেদৰে গৈ পিনাই মনটো অকণমান পাতলাই ঘৰলৈ গ'লোঁ, ভাল লাগিল। আজি মোৰ